বন্ধু বান্ধৱীসকল মমছ এণ্ড ফ'ৰ ছিষ্টাৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইটো আমাৰ ফাৰ্ষ্ট ভিডিঅ' হয় আৰু ইয়াত আমি এটা পিঠাৰ ৰেচিপি তৈয়াৰ কৰিছোঁ ধুনীয়াকৈ। এই পিঠাটো আমি কেনেকৈ বনাইছোঁ জানিবৰ কাৰণে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, আজি আমি কল পিঠা বনাম। কল পিঠা বনাবলৈ আমাক লাগিব কল, যিকোনো কল হ'লেই হ'ল, খালি ভীমকল হ'ব নালাগিব। তাৰপাছত আমাক লাগিব কলপাত আৰু পিঠাগুড়ি। আমি সকলোখিনি এটা পাত্ৰত লৈ ল'ম। কল পিঠাগুড়ি সানি ল'ম অকণমান নিমখ দি আৰু অকণমান জাষ্ট চেনি দি পেলাই সানি ল'ম একেলগে। অকণমান নিমখ দিছোঁ অকণমান বেকিং পাউডাৰ দিলোঁ। ভালকৈ তাৰপাছত অলপ অলপ পিঠাগুড়ি দি পেলাই ভালকৈ সানি ল'ব লাগিব। পিঠাগুড়িখিনি হিচাপমতে দিব লাগিব, যাতে টান হৈ নাযায়। অলপ ঢিলাকৈ ৰাখিব লাগিব, যাতে পিঠাটো তেতিয়া অলপমান ঢিলা হ'ব। বেছিকৈ যদি পিঠাগুড়ি দিয়া যায় তেতিয়া টান হৈ যাব, টান হৈ গ'লে মানে পিঠাটো টান হ'ব, খাবলৈ বেছি সোৱাদ হ'ব। অলপ কম হোৱা যেন লাগিলে আৰু অলপমান কলপাতখিনি আগতে জুইত সেকি ল'ব লাগিব, অলপমান লেৰেলা নিচিনা কৰি ল'ব লাগিব। তাৰপিছতে আমি যদি আপুনি লেৰেলাই নলয় তেতিয়া আপোনাৰ ভাজিটো অলপমান ভাগি যোৱা নিচিনা হয়। জুইত দিয়াৰ লগে লগে আপোনাৰ কলপাতখন তেতিয়া ফাটি যোৱা নিচিনা হ'ব। সেইকাৰণে আমি কলপাতখন আগতে লেৰেলাই লৈছোঁ। তাৰপাছতে পিঠাখিনি তাতে দি পেলাই বেলনা মাৰি দি এনেকৈ সমান কৰি দিছোঁ। ময়ো নাজানিছিলোঁ বনাবলৈ, এতিয়া অলপ অলপ জানা হৈছোঁ। আগত এইবিলাক পিঠা খায়ো পোৱা নাছিলোঁ, বনায়ো পোৱা নাছিলোঁ। এতিয়া অলপমান জানা হৈছোঁ, মাৰ পৰা শিকিছোঁ। আমি পিঠাখিনি জুইত বনাবলৈ ল'লোঁ। গেছত বনালে সিমান সোৱাদ নালাগে খাই, সেইটো কাৰণে আমি জুইতে বনালোঁ। জুইত আপোনাৰ টেৱাখন আমি গৰম কৰি পিঠাকেইটা, আমি যেনেকৈ পানী পিঠা বনাওঁ তেনেকৈ পিঠাকেইটা ভালকৈ লুটিয়াই বগৰাই লুটিয়াই থাকিব লাগিব। তেতিয়া অলপমান কলপাতখন অলপমান দে যোৱা নিচিনা হ'লে পিঠাকেইটা জুইত বনালে আচলতে বেছি সোৱাদ লাগে, সেইকাৰণে আমি জুইতে বনাইছোঁ। কেতিয়াবা যদি সময় নহয় তেতিয়া আমি গেছত বনাওঁ, কিন্তু জুইত বনালে বেছি সোৱাদ লাগে খাই, সেইকাৰণে আমি আজি জুইতে বনাইছোঁ। আমাৰ কলপাত পিঠা ৰেডি হৈ গ'ল। আমি বনালোঁ কলপাত পিঠা। খাবলৈ বহুত টেষ্টি, বহুত ভাল। এবাৰ খালে কলপাতখন লেৰেলাই ল'লে পিঠাটো ভাল হয়। এইটো বাবাই বনাইছে, অকণমানি পিঠা বাবাই বনাইছে এইটো। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ এই ৰেচিপিটো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, বাই বাই।